নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ৰেখা গাৰ্ডেনিঙলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক পিটনিয়া পুলি নাৰ্চাৰীৰ পৰা কিনি আনি কেনেদৰে মাটি প্ৰস্তুত কৰি টাবত ৰুব লাগে তাকে দেখুৱাম বুলি ভাবিছোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। আহকচোন এতিয়া মাটিনো মই কেনেকৈ প্ৰস্তুত কৰিলোঁ, কেনেকৈ পুলিটো মই টাবত ৰুইছোঁ তাকে দেখুৱাওঁ। মাটিটো প্ৰস্তুত কৰোঁতে যদি আমি হেঙিং পটত দিওঁ তেতিয়া মাটিটো প্ৰস্তুতিটো বেলেগ ধৰণে হ'ব, আৰু মই যিহেতু মাটিতেই তলত থ'ম সেইবাবে মোৰ মাটি প্ৰস্তুতিটো বেলেগ ধৰণৰ। মই লৈছোঁ 50% সাধাৰণ মাটি আৰু 50%টো মই বালি লৈছোঁ, আৰু চোতাল সাৰি জাবৰ জোঁথৰ আমি য'ত গোটাই থওঁ তাত গছৰ পাতবিলাক পচি পেলাই এটা ধুনীয়া সাৰ উৎপন্ন হয়। সেই সাৰটোৰ পৰা মই সেই ঠাইৰ পৰা অলপখিনি মাটি আনিছোঁ আৰু অলপখিনি গোবৰ সাৰ দিছোঁ। মানে একদম পুৰণা গোবৰ হ'ব লাগিব। যদি নতুন গোবৰ দিয়ে তেতিয়াহ'লে গছপুলিটো খাৰ উঠি মৰি যাব। সেইবাবে গোবৰটো পুৰণা গোবৰ দিব লাগিব। কোকোপিটটো আছিলে সেইবাবে মই কেইমুঠিমান দি দিছোঁ। কোকোপিট নিদিলেও হয়, যিহেতু পিটনিয়াটো পাৰ্মানেণ্ট প্লাণ্ট নহয়, এইটো ছিজনেল ফ্লাৱাৰ। অলপ দিন ফুলাৰ পিছত গছ মৰি যাব। কিন্তু হেঙিং পটত যদি আমি পুলিটো ৰুওঁ তেতিয়াহ'লে কিন্তু কোকোপিট বেছিকৈ দিব লাগিব। 40% বা 20% সাধাৰণ মাটি দিব লাগিব আৰু 40% কোকোপিট দিব লাগিব। যিহেতু ওপৰতটো ওলমি থাকিলে মাটিটো লঘু হ'ব লাগিব। মাটিটো যদি লঘু নহয় টাবটো ভাগি পেলাই মানে তললৈ পৰি যোৱাৰ চান্স থাকে। কিন্তু মই যিহেতু মাটিতে ৰাখিম সেইবাবে মোৰ এনেধৰণে মই মাটিটো প্ৰস্তুত কৰি লৈছোঁ। এইটো এটা মই প্লাষ্টিকৰ পাচি লৈছোঁ। পাচিটো চাৰিওফালে ফুটা আছে, কিন্তু তলত ফুটাটো ইমান ক্লিয়াৰ নাছিলে, সেইবাবে মই গজাল এটা গৰম কৰি ফুটা উলিয়াই লৈছোঁ। উলিয়াই লৈ এই ফুটাকেইটাৰ ওপৰত কিছুমান শিলগুটি দি দিছোঁ, যাতে মাটিয়ে ফুটাটো বন্ধ কৰি দিব নোৱাৰে। মাটিটো হেঁচা খালে ফুটাটো বন্ধ হৈ যাব। তাৰপিছত এতিয়া মই তাতে প্ৰস্তুত কৰি থোৱা মাটিখিনি দি দিছোঁ। এয়া মই মাটিখিনি ভৰাই লৈছোঁ দেখিছে নহয়। কিন্তু নাৰ্চাৰীৰ পৰা পুলিটো আনিয়ে আপোনালোকে লগে লগে পটত নুৰুব। কমেও 2-3 দিন পৰিৱেশটোৰ লগত এডজাষ্ট হ'বলৈ ৰাখি থ'ব। যিহেতুকে নাৰ্চাৰীত এটা বেলেগ পৰিৱেশত থাকে, আকৌ আপোনাৰ ঘৰলৈ অনাৰ পিছত তাতো পৰিৱেশটো সলনি হৈ যায়। সেইবাবে 4 দিনমান ৰাখি পেলাই পুলিটো টাবত ৰুব লাগে। এতিয়া মই পুলিকেইটা টাবত পাচিকেইটাত ৰুম। পাচিত যিহেতু পিটনিয়া পুলি এনেকুৱা গামলা নিচিনা হ'লে, মুখখন বহল হ'লে ভাল হয়। যিহেতুকে পিটনিয়া গছজোপা বহুত বেছি জোপোহা হ'ব, সেইবাবে টাবতকৈ এনেকুৱা পাচিত ৰুলে বেছি ভাল হয়। সেইবাবে মই এনেকুৱা পাচিয়ে চিলেক্ট কৰিলোঁ। যিহেতুকে পুলিও মই বেছি নাপালোঁ, ওচৰৰ নাৰ্চাৰীত নাপালোঁ, অকণমান আঁতৰৰ নাৰ্চাৰীৰ পৰা মই পুলি আনিলোঁ। আগতে আনি এটা ৰুলোঁ, তেতিয়া মই ভিডিঅ' কৰা নহ'লে, কিন্তু এতিয়া মই পুলি মাত্ৰ 2টাহে পালোঁ। সেইবাবে মই 2টা পুলিকে ৰুবলৈ চেষ্টা কৰিছোঁ। যিহেতু পিটনিয়া শীতকালীন বাগিচাত যদি পিটনিয়া পুলি ৰোৱা নহয় তেতিয়াহ'লে বাগিচাখন আধৰুৱা হৈ যাব। আৰু ইয়াত মই ফাংগিচাইড দিম, কীটনাশক, মানে আজি নিদিওঁ কাইলৈ দিলেও হ'ব। যিহেতুকে মাটিটো মই বহুত শুকান মাটি লৈছোঁ। মাটিটো শুকান হ'লে ইমান তাত ফাংগাছ থকাৰ চান্স নাথাকে। শুকান মাটি, শুকান গোবৰ, সকলোখিনি মোৰ বস্তু শুকান লৈছোঁ। গতিকে মই কাইলৈ কীটনাশক দি দিম। কীটনাশক মানে আপোনালোকে ফুটছাই ছটিয়াই দিলেও হ'ব। তেনেকৈ পিটনিয়া পুলিটো ৰোপণ কৰিবলৈ মই চেষ্টা কৰিছোঁ। আপোনালোকে যি ইচ্ছা সেই কীটনাশকেই দিব পাৰিব। মই যিটো দিছোঁ সেইটোহে কৈছোঁ। আগতে ৰোৱা পুলিটো আজি 10 দিনমানৰ আগত ৰুইছিলোঁ, ধুনীয়াকৈ গ্ৰ'থ হৈছে। এনেকৈ মই পুলিটো পাচিটোত ৰোপণ কৰিছোঁ।
ইয়াৰ পিছৰখিনি মই কেনেকৈ পুলিটো যত্ন লওঁ, প্ৰতিপালন কৰোঁ, কেনেকৈ কেতিয়া মানে কীটনাশক মই দিম, সেইখিনি মই সম্পূৰ্ণ ভিডিঅ' বনাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এটা কথা মই পাহৰি গ'লোঁ, মই পুলিটো ৰোওঁতে কামটো কৰি থাকোঁতে সেইটো মই পাহৰি গ'লোঁ। পাচিটো যিহেতু ফুটাবিলাক সেৰেঙা শিপা বাহিৰলৈ ওলাই গৈ পুলিটো নষ্ট হ'ব পাৰে, সেইবাবে মই কাণে মাটিটো খান্দি পেলাই মই তাত এখন প্লাষ্টিক ভৰাই দিম। সেইটো মই পাহৰণতে থাকি গ'ল, সেইটো মই কামটো পিছত কৰি দিম। আকৌ পিছৰ যেতিয়া পুলিটো প্ৰতিপালন কৰাটো দেখুৱাম, তেতিয়া আপোনালোকক সেইটো মই দেখুৱাই দিম। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল বুটামটো দবাই দিব। এতিয়া মই ইয়াত পানী দি দিছোঁ, যিহেতু মাটিটো অলপ শুকান হৈ আছে। এয়া এতিয়া পানী দি দিছোঁ। পুলিটো 2 দিনমান ছাঁ জেগাত ৰাখিব, তাৰপিছত লাহে লাহে ৰ'দলৈ উলিয়াই দিব।